ইয়া আনিছোঁ দেখিছেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। প্ৰসাদ মানে আজি নামঘৰৰ কি পৰা অনা লৈছোঁ প্ৰসাদ চাওকচোন। আছে কেইটামান, তাৰ মানে লগতে প্ৰসাদ আছিলে, মানে নামঘৰৰ বৰ পৰা অনা বনাম। প্ৰসাদ। এই প্ৰসাদখিনি মানে বৰ বনাম বুলি ভাবিছোঁ। কেনেকৈ বনাওঁ চাই থাককচোন। এয়া লৈছোঁ বঙালী ছজনা পাত। এইখিনি ধুনীয়াকৈ চাই ল'ব ল'ব দেই আপোনালোকে বনালেও। তাত মানে সৰু সৰু মকৰা নিচিনা কিছুমান মকৰাই মানে সেই সৰু সৰু একেবাৰে তাকে চাই পেলাই ধুনীয়াকৈ ধুই ল'ব। মই এনেকৈ ধুই লৈছোঁ, দুবাৰমান ধুই ল'ব লাগে মোহাৰি এনেকৈ পাতটো। এতিয়া বুট মগু তাতে নাৰিকলো আছে, আদা দিছোঁ, এতিয়া মিক্সিত মানে একেলগে গুড়া কৰি লওঁ এইখিনি। এনেধৰণে মানে বৰ বনালেও বহুত ভাল লাগে খাই। মই মাজে মাজে খাওঁ, সেইকাৰণে আপোনালোকলৈও শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকেও কেতিয়াবা মন গ'লে এনেকৈ বনাই খাব পাৰিব। আৰু নহৰু জলকীয়া তাতে দি দিছোঁ, নিমখ অকণ। ভাজি কাটচোন তাতে দি দিম। ইয়াতে এটা পিঁয়াজ কুটি দিছোঁ দেই মই পিছত। পিঁয়াজ এটা কুটি দিলে মানে তাৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয়, ভাল লাগে। ইয়াতে দিলোঁ মই এনেকৈ এটা পিঁয়াজ কাটি লৈছোঁ। ইয়াতে দিলোঁ মই কেঁচা জলকীয়া, নহৰু, পিঁয়াজ আৰু এইখিনি মই বনাই লৈছোঁ। এতিয়া মই ইয়াৰ পকৰি বনাওঁ। অকণমান হালধি দিম। ভিডিঅ'টো হোৱাই নহয় নেকি? অকণমান বেকিং দিছোঁ, অকণমান তেতিয়া খৰখৰীয়া হ'ব। দেখিছেনে বাৰু? তেলৰ খপটো নোখোলাকৈ মই তেল বাকি আছোঁ, ক'ত পৰে। ইয়াত দাইলত নেমু চেপি দিছোঁ। ইয়াতে তেল মাৰিলোঁ। এয়া কঁঠাল গুটি, ঢেকীয়া একেবাৰে নাইকিয়াই হৈ গ'লো, একেবাৰে কোমল যে।
আপোনালোকে এনেকৈ খোৱা নাই যদি কেতিয়াবা খাবচোন। এইটো এই বঙালী ছজনা পাত যে, সেইটো পাত দি বনাইছোঁ আজি। এনেই আমি ভাজিও খাওঁ আলুৰ লগত, কিন্তু খাই বৰ ভাল লাগে। ছজনা পাত আমি যেনেকৈ ভাজি খাওঁ তেনেকৈ খাব পাৰি এইটো। মোৰ এয়া বৰ হৈ গ'ল। আপোনালোকেও খাই চাব। এনেকৈ বঙালী ছজনাৰ পাতৰ লগত বৰ বনাই বহুত টেষ্টি হয়। আৰু আপোনালোকেও লোকলৈ সকলোলৈকে আগবঢ়াইছোঁ এয়া। ইয়াত দহি কচু, ৰঙালাও, আলু, তুৰৈ মিক্স ভাজি বনাইছোঁ। আজি দুপৰীয়া থালিখন আমাৰ ইমানেই, নিৰামিষ থালি।